Guys, welcome back to my YouTube channel. তো আমি গুৱাহাটী ফুৰিছোঁ দেই। এয়া আমি গৈ আছোঁ মহাত্মা গান্ধী ভিউ পইণ্টত। তাৰপিছত তাত কেনেকৈ যাওঁ দেখাই আছোঁ আপোনালোক। দেখিছেনে ৰাস্তাবোৰ একা বেকা, বহুত পাহাৰলৈ উঠিব লাগে। তো আমি গৈ আছোঁ এনেদৰে, আৰু দেখিছেনে ইমান ধুনীয়া সেউজীয়া, আৰু ম'ম' দেখা দিছোঁ। তাৰপিছতে আমি গৈ পালোঁগৈ তাত। বাছ দেখিছেনে যি ফূৰ্তি। তাৰপিছত এয়া দেখিছেনে, এইখিনি ইয়াৰ পৰা গোটেই মহানগৰীখন দেখা পায়, ব্ৰহ্মপুত্ৰ আৰু ইমান। তাৰপিছত আমি আৰু এটা ভিউ পইণ্ট গ'লোঁ, ব্ৰহ্মপুত্ৰ ভিউ পইণ্ট। এয়া দেখিছেনে পানী ইমান বাঢ়িছে নহয়। তাৰপিছত শৰাইঘাট দলঙৰ ওচৰত নতুন দলংখন চাব গ'লোঁ। তাৰপিছত গ'লোঁ আমি ফেঞ্চিটো যামেই ন। বালাজী মন্দিৰৰ ভিউ পইণ্ট দেখিছেনে, ইমান ধুনীয়া জেগাকণ। তো আজিলৈ ইমান